Hi everyone, welcome back to my channel and this another vlog. So friends, আজি মই আপোনালোকৰ মাজলৈ লৈছো আন এটি নতুন ভিডিও আৰু বহুত দিন ভিডিও দিয়া নাছিলো, মই একদিন শৰ্ট ভিডিও হে দি আছিলো আৰু আজি লৈ আহিছো আপোনালোকৰ মাজলৈ আৰু কেইটামান কমেন্ট আছিল সেইকেইটা মই ইয়াতে কৈ দিম, আপোনালোকে শুনি যাব আৰু ভিডিওটো মানে কমেন্টবোৰ মই অলপ পাছত কম। তাৰ আগতে মই আপোনালোকক সহাপো এজন ভিউৱাৰ্সে কৈছিল মোক সহাপকিটা দেখাবচোন আৰু বহুত কমেন্ট হল 3-4টা মান হৈছিলে, সেইকাৰণে মই আজি দেখাই দিও বুলি ভাবিছো। আপোনালোকে আগে সহাপকিটা চাই লওক, তাৰ পিছত মই আপোনালোকক বাকিখিনি কৈ আছো। প্ৰিন্টাৰৰ ওচৰত পাই গ'লোহি আৰু ইয়াতে বহাই থৈছো। আগতেও দেখাইছো মই কেইটামান ভিডিওত, কিন্তু আকৌ চাম বুলি কোৱাৰ কাৰণে মই দেখাবলৈ লৈছো। কিন্তু বগাটো ওপৰত আছে আৰু ইয়াত মই আকৌ এনেকৈ দিলোঁ, বগাটো তললৈ আহি বনাই দিয়া মই। আৰু এইজনী হৈছে লেডিজজনী, বিৰাট খঙীয়াৰ, চুব নিদিয়ে আগফালে। দেখিলে আপোনালোকে সহাপকিটা। তাৰপাছত আজি মোৰ ফুলৰ বাগিচাত এয়া অপৰাজিতা ফুলি আছে, এপাহ ৰ'ব আপোনালোকক অপৰাজিতা। আৰু এইবাৰ প্ৰথম লগাইছো মই অপৰাজিতা। প্ৰথমে ইমানটো আছিলে, ডাঙৰে নহৈছিলে। মই ইয়াত ৰুই দিলোঁ ধুনীয়াকৈ গোবৰ ভালকৈ দি কিনে, তেতিয়া একদম সোনকালে বাঢ়ি গ'ল আৰু এইফালে বগাবৰ কাৰণে আজি মই বনাই দিলোঁ ওখকৈ, যাতে ধুনীয়াকৈ বগাব পাৰে গোটেইবিলাকত। আৰু অপৰাজিতা ফুলটো এনেও ধুনীয়া লাগেই। আপোনালোকে মোৰ ওচৰত এতিয়া নীলাটো আছে। আৰু যে এইটো কিমান দিনৰ আগত আপোনালোকক দেখাইছিলোঁ, কিন্তু ফুলাই নাছিলে আৰু অকল বগাই থাকিলে। এতিয়া কিন্তু কলি বহুত ওলাইছে, এইবোৰ আহিছে, এইবোৰ ফুলিব হৈছে আৰু এতিয়া ভাল লাগিব। মই ভাবিছিলোঁ নুফুলিবই নেকি বুলি, নুফুলিলেতো এজোপা উঘালি দিওঁ আৰু বুলি ভাবিছিলোঁ। চ' মই চোৱা নাছিলোঁ যে কলি আহিছে বুলি, আৰু আজি দেখিছোঁ ইয়াত কলি এইফালে ফুলিবলৈ হ'ল, ৰঙা হ'লগৈ। আমাৰ পুচিকেইটা দুটা দুটি লগতে থাকে, ইটো যেনি যায় ইটো সিফালে যাব, ইটো য'তে শুৱে তাতে শুব। মই আপোনালোকক এটা বস্তু দেখাওঁ, এইকেইডাল দেখিছে? এইডাল যদি মানে বনোৱা দেখাব লাগে তেতিয়া আপোনালোকে কমেণ্ট কৰি জনাব। এইবিলাক দুৱাৰত লগোৱা হয়, বহুতৰ ঘৰত থাকিব পাৰে। এনেকৈ এটা গুটি থাকে আৰু এডাল কাঠি যাব লাগিব, আৰু এইটো ক্ৰোচা দি গঠা হয়। মই এইটো বান্ধি থৈছোঁ, আমাৰ বাৰ ল'ৰাটো আহিছিল সেইদিনাখন, সি মানে টানি থাকে, সেইকাৰণে মই এনেকৈ বান্ধি থৈছোঁ আৰু খোলাই নাছিলোঁ। আপোনালোকে এইবিলাক দুৱাৰৰ আগত লগাব পাৰে। এতিয়া মই কমেণ্টকেইটা পঢ়িবলৈ লৈছোঁ, আৰু এজন ভিউৱাৰ্সে সুধিছিলে কেছ কেনেকৈ বাচে দেখাবচোন। আৰু কেছ বচাটো মই নাজানোৱে আৰু মই দেখিছোঁ, কিন্তু কেনেকৈ কৰে মই আজিলৈকে কৰা নাই। যদি মই শিকো নহয় তেতিয়া মই আপোনালোকক নিশ্চয় দেখাম। এতিয়া মই মানে শিকা নাই আৰু সেইকাৰণে মই গম নাপাম কেনেকৈ কৰে। কিন্তু এটা কথা জানো যে কেছ তুলিবলৈ হ'লে তলৰফালে বটো তুলি লয়, আৰু ওপৰফালে তোলে যদিও নাজানো, কিন্তু তলৰফালে তোলা দেখিছোঁ। সেয়াই, যদি মই জানো তেতিয়া মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। কাপোৰ বিক্ৰী কৰে নি? আৰু মই কাপোৰ মানে এনেই অলপ কৰোঁ আৰু কেতিয়াবা থাকিলে মানে, আৰু মই এতিয়া ইমানকৈ নবওঁ, সেইকাৰণে মই আগতে বৈছিলোঁ তেতিয়া বিকি দিছিলোঁ চব, আৰু এতিয়াতো বোৱা নাই বাৰু ইমানকৈ, সেইকাৰণে মই বিকা নাই। তুমি বোৱা কাপোৰবোৰ দেখাবাচোন। আৰু মই কাপোৰবোৰ দেখাবা মানে মই সেইটো বিকি দিলোঁ, কিন্তু মই ফটো থৈছিলোঁ চাগে, ফটোবিলাক মই বিচাৰিম, তাৰপিছত আপোনালোকক বেলেগ এটা ভিডিঅ'ত দেখাম বাৰু মই বোৱা কাপোৰখিনি। আৰু মই কেইটামান ভিডিঅ'টো মাজে দেখাই গৈছিলোঁ এযোৰকৈ। গামোচাত হিৰখৰ ডাঙৰ ফুল কেনেকৈ বাচে, আৰু গামোচাত হিৰখৰ ডাঙৰ ফুল মানে সৰু ডাঙৰ এইটো
কোনো বেলেগ কথা নহয়। চ' ডাঙৰ ফুল বুলি ক'লে মানে এতিয়া ডাঙৰ ফুল বাচিব, তেতিয়া আপোনালোকে হাৰ্নিষ্ট, ইয়াত হাৰ্নিষ্ট বুলি কোৱা হয়। হাৰ্নিষ্টত আপোনালোকে ফুলটো গ্ৰাফত কিমান আছে সেইটো চাই কিনে ইয়াত বেছিকৈ ল'লে হৈ গ'ল। ডাঙৰ ফুল বুলি আকৌ বেলেগকৈ বান্ধাৰ সেইটো নিয়ম নহয়। ডাঙৰ ফুল হওক সৰু ফুল হওক, মুঠতে এইটো নিয়মতে বন্ধা হয়। মই যেনেকৈ আপোনালোকক ভিডিঅ'ত দেখাই দিলোঁ সেইটো নিয়মতে বন্ধা হয়। আৰু ফুলটো চাই ল'ব। লতা ফুলত হ'লে মানে আপোনালোকে এনেকৈ যোৰা দি নিদিব, অকলীয়াকৈ বান্ধিব। মানে ইয়াত দেখিছে নহয়, মই ইটোৰ পাছত সিটো মানে এইটোৰ পৰা এনেকৈ উভতি নাই অহা। চ' লতা ফুলত এনেকৈ উভতি নাহিব, মাত্ৰ এনেকৈ বান্ধিব এইখিনিৰ নিচিনা। কিন্তু মাজত মই গেপ থৈছোঁ, এইটো বুটাৰ কাৰণেহে। আপোনালোকে যদি এনেকুৱা লতাডাল লাইন মানে চিৰিয়েলকৈ গৈ থাকে, তেতিয়াহ'লে আপোনালোকে এনেকৈ গেপ নথব। একদম এইটো শেষ হ'ব আৰু ইয়াৰ পৰা আকৌ ষ্টাৰ্ট কৰি দিব, মানে তাৰপাছৰ পৰা। আৰু ডাঙৰ ফুল ক'লে আপোনালোকে কাঠিটো তাত হিচাপ কৰি ল'ব গ্ৰাফখনত কিমান আছে। চ' তাৰপিছত ইয়াত হিচাপ কৰিব, ইয়াত লৈ ল'ব হাৰ্নিষ্টত। চ' সেইটোৱে আৰু ডাঙৰ ফুল আৰু সৰু ফুল বেলেগ ডিজাইনত বন্ধা, মানে একেই ডিজাইনতে বন্ধা হয়, ডাঙৰ হওক সৰু হওক। আৰু দুজনমানে কৈছিল ফুলৰ চানেকি, আৰু ফুলৰ চানেকি মই দি থৈছোঁ, কিন্তু অলপমান বেয়া আহিছে নেকি সেই ভিডিঅ'কেইটাত। আপোনালোকে কি কৰিব, 360ত আপোনালোকে ভিডিঅ'টো চাব যেতিয়া ফুলৰ চানেকি দিম নহয়। কাৰণ মই কিছুমান ফটো আছে, সেই ফটোবিলাক দিয়া হয়। ফটোবিলাক আপোনালোকে যদি কম মানে হেৰিয়ত চাই থাকে, তেতিয়া আপোনালোকৰ কোৱালিটি মানে একদম বেয়া আহিব আৰু গম নাপাব আপোনালোকে। সেইকাৰণে আপোনালোকে 360 বা আৰু এনেও গ্ৰাফৰ ভিডিঅ' বেছি দীঘল নহয়, মই একদম সৰু ভিডিঅ' দিওঁ। সেইকাৰণে আপোনালোকে অলপ বেছি মানে কোৱালিটিটো হাই কৰি ল'ব, তাৰপিছত আপোনালোকে চাব, তেতিয়া ভালকৈ চিনি পাব। মইতো চফাকৈ দিওঁ, কিন্তু আপোনালোকে যদি ভিডিঅ'টো যদি একদম ল' কোৱালিটিত চাই থাকে, তেতিয়াহ'লে আপোনালোকে ধৰিবই নোৱাৰিব। সেইকাৰণে মই যেতিয়া ফটো মাৰি দিওঁ নহয়, তেতিয়া আপোনালোকে মানে গ্ৰাফবিলাক আপোনালোকে অলপ হাই কোৱালিটিতে চাব, কাৰণ নহ'লে গম পোৱা নাযায়, গোটেই মুদা খোৱা হৈ যায়, ধোঁৱা হৈ যায়। সেইকাৰণে আপোনালোকে হাই কোৱালিটিত চাব। চ' মই আকৌ দিবলৈ চেষ্টা কৰিম। এইটো ভিডিঅ'ত নিদিওঁ, এইটো ভিডিঅ'ত মই এইখিনিকে দেখাবলৈ লৈছিলোঁ। আৰু এজন ভিউ সুধি আছিল ডবোৱা মূৰত ওপৰৰ ফালে ফুলটো চিধাকৈ উঠা কেনেকৈ বাচিম। চ' মই সেইটো ষ্টাইল আপোনালোকক এতিয়া দেখাবতো নোৱাৰিম, কিন্তু মই এটা কথা কওঁ, সেইটো ষ্টাইলত বাচিলে আপোনালোকৰ প্ৰব্লেম হ'ব, বহুত প্ৰব্লেম হ'ব। কাৰণ আমি সূতাবিলাক যিহেতু আমি মাকো মাৰিলে একো নাই, যদি আপুনি মাকো ডবোৱাটো কেনেকৈ মাৰিব, ইয়াততো সূতা অলপ বেছি লোৱা হয়, কাৰণ মহুৱা পাতিবলৈও অলপমান হেৰি হ'ব, অসুবিধা হ'ব, কাৰণ ইয়াৰ সূতা বেছি আছে। সেইকাৰণে আপোনালোকে যিকোনো বুটা তোলোতে মেখেলা চাদৰত, গামোচাত বা অকণমান সহজে, কিন্তু মেখেলা চাদৰত তুলিবলৈ হ'লে আপোনালোকে সদায় উল্টাকৈ তুলিব, তেতিয়া সুবিধা হ'ব। কিয়নো ফুলটো আমি ইয়াত বহুত কেইটাত আহিব, মাজৰ কেইটাত আপুনি তলৰ ফালৰ পৰা আপুনি সূতা ভৰাবলৈ বহুত কষ্ট হ'ব, তলৰ ফালৰ পৰা ভৰাবলগীয়া হ'ব। এতিয়া আমি ওপৰ ফালৰ পৰা সূতাডাল ভৰাই পঠিয়াই দিওঁ যদি ফুলটো উল্টা হয়। ত' এইটো সুবিধা হয় যদি উল্টাকৈ তোলা হয়, কিন্তু চিধাকৈ তুলিলে বহুত অসুবিধা হ'ব আৰু আপুনি আমনি পাই যাব। মই ভাবিছোঁ সেইটোত আপোনালোকে নোতোলাই ভাল হ'ব, কাৰণ বহুত কষ্ট হ'ব। যদি মাকো মৰা ফুল হয় তেতিয়া কোনো কথা নাই, তেতিয়া উল্টাকৈও তুলিব পাৰিব। তেতিয়া মই এই বুটাটোতে কৈছোঁ আপোনালোকক, যিবিলাক উল্টাকৈ তুলিবলৈ হ'লে মানে চিধাকৈ তুলিবলৈ হ'লে, এই ফুলটো যদি আপুনি ওপৰফালে চিধা দেখে, এতিয়াতো মই উল্টা হৈ আছে নে ফুলটো, যদি ওপৰফালে চিধা হয় কৰোঁ বুলি ভাবে, তেতিয়া আপোনালোকে এই যিখিনি ফুট দিয়া আছে বুটাটোত গ্ৰাফখনত, সেইখিনি আমি তললৈ পেলাই দিব লাগিব। ইয়াতে কিমান আছে, 3 আছে। আমি এডোখৰ পৰা এনেই খুচিছোঁ, যেনিবা খুচি কিনে ইয়াতে আমি এতিয়া 3 ঘৰ পেলাই দিয়াৰ লগে লগে আমি সেইটো দেখিছে 3 ঘৰ পেলাই দিলোঁ। পেলোৱাৰ লগে লগে তেতিয়া ফুলটো চিধাকৈ উঠিব। মানে আমি যেতিয়া এই যিবিলাক গ্ৰাফত ফুট দিয়া থাকে, সেইবিলাক যদি আমি পেলাই যাওঁ, তেতিয়া মানে ফুল বাচোঁতে যদি পেলাই যাওঁ, তেতিয়া ফুলটো ওপৰফালে চিধাকৈ উঠিব। সেইটোৱে আৰু যদি আমি ফুট দিয়াবিলাক তললৈ পেলাওঁ, তেতিয়া ওপৰলৈ উঠাওঁ, তেতিয়া ফুলটো উল্টাকৈ উঠিব, মানে তললৈ উঠিব।
সূতা যদি আপোনালোকে মেখেলা চাদৰত বাছোঁ বুলি ভাবে এনেকুৱাই কৰিব। ওপৰৰ ফালে চিধা কেতিয়াও নকৰিব, কাৰণ বহুত অসুবিধা হ'ব। তলৰ ফালেদি সূতা ভৰাবলৈ হ'লে ইমান বহলখনত কেনেকৈ ভৰাব, সেইটোৱে আৰু প্ৰব্লেম। ডাঙৰ ডাঙৰ বুটা হ'লেও সৰু বুটা হ'লেও মানে মেখেলা চাদৰত যিহেতু বহুত বহল থাকে, সেইকাৰণে মাজৰ বুটাখিনি ভৰাবলৈ বহুত অসুবিধা। ছাইডৰ 3টামান পাৰিব আৰু বাকীকেইটা বহুত কষ্ট হ'ব। সেইকাৰণে আপোনালোকে এনেকৈয়ে তুলিব। আৰু যদি তেনেকৈও তুলিম বুলি ভাবিছে, মই দেখাই দিম বাৰু এদিনকে ডবোৱা চিডাল কেনেকৈ বাচিব। আৰু যদি এনেকৈ তোলা হয় তেতিয়া খৰ হয় আৰু সোনকালে হ'ব। তেতিয়া আপোনাৰ দেৰি নালাগিব, মানে কাপোৰযোৰ সোনকালে বৈ এটাব। যদি ফুলকেইটাই বহুত দেৰি লাগে ভৰাওঁতে, সেইকাৰণে বহুত দেৰি হৈ যায়। আৰু বেছি দিন হৈ থাকিলে আমনিও লাগে, একেখিনিকে যদি দেখি থকা যায়। আৰু ভিডিঅ'টো আজি মই ইমানতে সামৰিছোঁ। যদি ভিডিঅ'টো চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব। আৰু মোৰ চেনেলত নতুনসকলে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু বেল আইকনটো ক্লিক কৰি অল কৰি ল'ব। চ' আজিলৈ ইমানে আছিল। বাই বাই। আকৌ এটা নতুন